নমস্কাৰ এণ্ড ৱেলকাম বেক টু এছামিজ ব্লগ চেনেল। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আমাৰ গাঁৱত থকা শিৱ মন্দিৰটোলৈ, আৰু মই মানে যাওঁতে ঠগি আমাৰ আপোনালোকৰ ভাষাত শৰাই বুলি ক'ব পাৰে, আমাৰ ইয়াত ঠগি বুলিয়ে কয় দিয়ক। তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই চাওক, এইখন আমাৰ পূজা হৈ আছে। তো বলক দেখোঁ। আৰু আহি পালোঁ পূজাস্থলীত। এইবাৰ মানে 39 বছৰ হ'ল শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা আমাৰ দক্ষিণটিত। তো ইয়াৰ অকণমান ভিতৰৰ পৰিৱেশটো চাই লওক। তাত মানে মানুহে সেৱা কৰি আছে, ঠগি দি আছে, আৰু তাত এই ৰাস্তাটোত মানে প্ৰসাদ দি আছে গাড়ীবোৰত। আৰু এয়া চাওক, মানুহ বহি আছে। আৰু এইটোত শিৱলিংগত মানে গাখীৰ ঢালি বেলপাত ফুল এইবোৰ দি মানুহে সেৱা কৰি আছে দিয়ক। এনেকৈ সেৱা কৰি আছে। আৰু এতিয়া মানে ইয়াত খিচাৰিও খুৱাই আছে। তো খিচাৰি আছে খাম, তাৰ আগতে অকণমান বিলাই দিওঁ ইয়াত। আৰু আজি ইয়াত সুবাসনাতো আহিব, নাগৰান নাম দল, ইয়াত বিলাই দিম। আৰু আমরা মানে আমাৰ দনা ঠিক কৰোঁ। এইবাৰ কিন্তু পাতে লুডক, কাৰণ চাৰিভাগে পৰি যায়। আৰু এইটো আমাৰ কোনোবাই যদি আহিম বুলি আহিব পৰা নাই, তেতিয়াহ'লে অলপমান মই ৰখি দিছোঁ, আপোনালোকে সেয়া কৰি লওক। কৰিছেনে? আৰু এইটো কোনোবাই দান কৰি দিছে, মানে সাৰ কৰোঁ চাওক। আৰু আহি পালে সুভাষদাৰ নাম দল, আৰু আৰম্ভ কৰিলে এনেকৈ নাম। আৰু মানুহবোৰো অলপ চলপকৈ আহি পৰিছে। গতিকে মই কেইটামান ক্লিক বনাম, আপোনালোকক দেখুৱাম। গোটেই নামটো দেখুৱাব নোৱাৰোঁ, কাৰণ 5 ঘণ্টামান হ'ব। তো এনেকৈ সুভাষ দাই পাঠকে ফালি দিছে, চাই থাকক। মঞ্চৰ পৰাই দেখুৱাই দিওঁ দিয়ক। এই খটখটিত উঠি যাইছোঁ ৰ'ব। আৰু এয়া চাওক, মানুহে মানে লাহে লাহে মানুহ আহিব ধৰিছে। মই এইটো 10 মিনিটমান পিছত আৰু মানুহ ক্লিপ এটা বনাইছিলোঁ। চাওক, মানুহ এনেকুৱা ক্লিপ কেইটামান আছে, দেখুৱাই থাকিম ৰ'ব। গোটেই যদি নামখিনি দেখুওৱা যাওঁ, ভিডিঅ'টো 5-6 ঘণ্টামান হৈ যাব। চাওক, আৰু যিসকল নাগৰাৰ নাম দেখা নাই তেওঁলোকক কৈ দিছোঁ, মানে কেইজনমানৰ তলত এনেকৈ মানে শুকা লৈ থাকে। আৰু এজন পাঠক মানে সুভাষ দাই এনেকৈ মানে যি কিবা এটা আখ্যানমূলক গীত, শ্ৰীকৃষ্ণৰ নাইবা এই পুৰণি মহাভাৰতৰ মহাৰজাৰ কাহিনী এনেদৰে ব্যাখ্যা কৰি যায়, আৰু গীতসমূহ গাই যায়, আৰু বিভিন্ন অংগী ভংগীৰে ৰাইজক বুজাই দিয়ে। আৰু সুভাষ দাই ৰখে, চাওক, মানুহ লৈহে আহিছে, মানুহ কমি যোৱা নাই, মানুহ বাঢ়িয়ে আছে। মঞ্চৰ পৰাই দেখুৱাইছোঁ দিয়ক, চাওক। আৰু সুভাষৰ এটা ইউটিউব চেনেল আছে, ডেছক্ৰিপশ্যন লিংক দিয়া আছে, গতিকে আপোনালোকে গৈ চাব পাৰে। আৰু আমাৰ দক্ষিণাটি গাঁৱৰো এটা নাম দল আছে, ৰাধে ৰাধে, ডেছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছে, গতিকে আপোনালোকে গৈ যোগাযোগ কৰিব পাৰে। আৰু মোৰ ডিউটিটো আজি সুভাষ দাই কৰিলে, গতিকে কি ক'লে চাওক। ভস্নাথ, মই আজি অনুষ্ঠান পৰিৱেশন কৰিব আহিছোঁ দক্ষিণহাটী, ভবানীপুৰ দক্ষিণহাটী। খুব ধুনীয়া লাগিছে অনুষ্ঠানবিলাকত। গোটেই মানুহখিনি লগ পাইছোঁ। চব মানুহ নামৰ খুব ৰিচাৰ্চ থকা, নলেজ থকা ব্যক্তি আছে, মই নাম গাই গম পাইছোঁ। আৰু লগতে আপোনালোকে এখেতৰ এটা ইউটিউব চেনেল পাব। ইউটিউব চেনেলটোৰ নাম কি? অৰ্পণ দাস এছামিজ ব্লগ। আপোনালোকে সকলোৱে মৰমৰ চকুৰে চাব, লাইক কৰিব, প্ৰতিটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, লগতে এখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, থেংক ইউ। আৰু এইখন হৈছে শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজাৰ কাৰ্যক্ৰমণিকা। যদি আপোনালোকে পঢ়ি চাব বিচাৰে, তেন্তে স্ক্ৰীনশ্বট মাৰি পঢ়িব পাৰে।